হেল্ল' এভৰিৱান, মই মলয়াই আপোনালোক সকলোলৈ মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি বহু দিনৰ মূৰত ভাবিলোঁ ভ্লগ এটা বনাওঁ। সাধাৰণতে মই ডেইলি ভ্লগ নবনাওঁৱেই, কাৰণ কিনো বনাম, সদায় কৰি থকা কামবোৰৰ কাৰণেও আপোনালোকক কিনো দেখুৱাম। সেইকাৰণে ভাবিলোঁ আজি অকণমান ট্ৰিপ এটা আছে, তালৈকে কাইলৈ যাম, তালৈকে বুলি এইবোৰ পেকিং হৈ আছে। হোৱা বিহু শুই আছে, সেইকাৰণে মই ভইচ অভাৰ দিব লগা হৈছে। এয়া দেখিছেনে, 12 বাজিবৰে হ'ল ৰাতি। পেকিং কৰোঁতে আৰু ইটো সিটো ঘৰুৱা কাম কৰোঁতে মেলোঁতে বহুত দেৰিয়ে হৈ গ'ল। ভাবিছিলোঁ আজি অলপ সোনকালে শুম, কাইলৈ 4 বজামানতে আৰু ওলাম বুলি ভাবিছোঁ। আৰু এয়া পেকিং কৰোঁতে খোৱা বস্তুৰ পৰা আদি কৰি কাপোৰ কানিৰ পৰা আদি কৰি আমাৰ সকলোখিনি বস্তুৱে আছে। আমাৰ বাৰু কিবা থাকি গ'লেও একো নাই, কিন্তু বিহুৰ কাৰণে থাকি গ'লে বৰ দিগদাৰ হ'ব। সেইকাৰণে তাইৰ খেলা বস্তু হওক, কাপোৰ কানি, খোৱা বস্তু, মেডিচিন সকলোখিনিয়ে লৈ লৈছোঁ লগতে। এয়া মেডিচিনৰ ভিতৰত আছে জ্বৰ হ'লে কেলপল, এইবিলাক আৰু গেছৰ আৰু যি লাগে আৰু সকলোখিনি লৈ লৈছোঁ। কাৰণ তাত ফটছে কিবা এটা হৈ গ'লে ফাৰ্মাচী নাপাম বা কিবা ডক্তৰ নাপাম, সেইকাৰণে লৈ লৈছোঁ আগতীয়াকৈ। আৰু এইখন পিহুক আনি দিলোঁ নতুনকৈ, এতিয়া পিহুৱে এইখন চাই খুব ভাল পাইছে। ইয়াত A ফৰ এপল, B ফৰ বল, এইবিলাক ABCDৰ পৰা জেডলৈকে আৰু গোটেই এইবিলাক মানুহৰ বডি পাৰ্টছ, এইবিলাক ৱাইল্ড এনিমেল, ডমেষ্টিক এনিমেল গোটেইখিনি আছে। বহুত ভাল তাইৰ কাৰণে এইখন, তাই ভাল পাইছে বাৰু এতিয়া। গুড মৰ্ণিং এভৰিৱান। এয়া হৈছে পিছদিনাখনৰ ৰাতিপুৱা। শুইছিলোঁহে, উঠিবলৈ হ'লেই 2 ঘণ্টামানো চাগে ভালকৈ শুবলৈ নাপালোঁৱে, চকুহাল মুদিছিলোঁহে, উঠিবলৈ হ'লে এলাৰ্ম বাজিলে আৰু এয়া হৈছে আমাৰ বেগবিলাক আৰু অন্য যাৱতীয় বস্তুবোৰ গাড়ীত পূৰা ভৰাইছোঁ আৰু একদম জেগা যিমান আছে পূৰা ভৰাই লৈছোঁ। আৰু এইখন দেখিছেনে, এইখন মোৰ ভায়লিনখন লৈ লৈছোঁ। মই অডিঅ' কেইটামান কৰি থৈছিলোঁ গানৰ, ভাবিছোঁ তাত যদি সুবিধা পাওঁ ভিডিঅ' শ্বুটিং কেইটামান কৰিম বুলি ভাবিছোঁ। জানো কি হয়, চাওঁ আৰু তালৈ গৈ ল'লেহে গম পাম কি হয়, চিটুৱেশ্যন দেখা যাব পিছত। আৰু এয়া বতৰটো দেখিছেনে, ৰাতিপুৱা আৰু এনেকৈ থাকে আৰু অলপ পিছত আৰু টাওকৈ ৰ'দটো ওলাব। বাৰু যি হওক, একো নাই, ভালে ভালে গৈ পালেই হয় আৰু। কিন্তু ক'লৈ যাওঁ সেইটো বাৰু এতিয়াই কৈ নিদিওঁ, আপোনালোকক চাই থাকিব দেই মোৰ লগত। আৰু এয়া আমাৰ পিহুক যেনেকৈ শুই আছিলে তাইক তেনেকৈয়ে উলিয়ালোঁ। তাইক পিছত ক'ৰবাত নামিলে তাইক চেঞ্জ কৰি ল'ম, ভালকৈ ফ্ৰেছ কৰাই ল'ম। আৰু তাই শুই আছে এতিয়া পূৰা টোপনিত, লালকাল টোপনিয়ে গৈ আছিল। তাই উঠাবলৈ যে একদম মনেই যোৱা নাছিল তাইক, কিন্তু উপায়টো নাই, উঠাব লাগিবই, কাৰণ অলৰেডি বহুত লেটেই হৈ গ'ল। আমি ভাবিছিলোঁ সোনকালে যাম, তেতিয়া সোনকালে গৈ পামগৈ। 4 বজাত যাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ ওলাওঁতে বস্তু সোমাওঁতে গাড়ীত আমাৰ প্ৰায় 5:30 মানেই বাজিলগৈ। ঘৰৰ পৰা 5:30 মান বজাতহে ওলাব পাৰিছোঁ। আমাৰ লগত আৰু এজন মেম্বাৰ যাব, সেইজন হৈছে ডিব্ৰুগড়ৰ মিথুন দা, এওঁৰ লগৰ খুব ভাল বন্ধু। আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে। আমি পকামৰা হৈ এটি ৰোডত উঠোহি, অকণমান শ্বৰ্টকাট হয় আৰু। এয়া 2 বন্ধুৰ কিবা আলোচনা চলি আছে চাগে, খুব ব্যস্ত দেই। এয়া আমি আহি পালোঁহি বোকাখাট। যিহেতু আমি ঘৰৰ পৰা ব্ৰেকফাষ্ট কৰি অহা নাছিলোঁ, চাহ অকণমান খাই আহিছিলোঁ বাৰু, সেইকাৰণে আমি এয়া বোকাখাটৰ বালাজী হোটেলতে নামিলোঁ। হোটেলৰ ওচৰতে ভাবিলোঁ তাতে বোকাখাটৰ ফেমাছ কলপাতত দিয়া লুচি পুৰি আলু চব্জিৰ লগত খাই যাওঁ, সেইবুলি আমি সোমালোঁ আৰু সকলোৱে লুচি পুৰি খালোঁ। তাৰপাছত আমি এয়া ৰাস্তাতে পাই যে হালধিবাৰী বুঢ়ী গোসানী থান, তাতে অকণমান ৰ'লোঁ। ভাবিলোঁ বিহুকো অকণমান সেৱা কৰোৱাই থৈ যাওঁ।
মোৰ যে ইয়ালৈ অহাৰ সুবিধাকণ হোৱা নাছিল। আজি সোমালোঁ, মনটোত যে বহুত শান্তি লাগে সোমালে। তাৰপাছত আমি ইয়াৰ কাজিৰঙাৰ মাজে মাজে গৈ আছোঁ। কৃষ্ণচূড়াৰ ৰঙাবোৰ আৰু সোণাৰু হালধীয়া ফুল ফুলি থকা অকণমানহে দেখিবলৈ পালোঁ। এতিয়া অৱশ্যে ছিজন গৈছেও, কিন্তু ভাল লাগিল। আৰু এয়া আমি আহি পালোহি আমাৰ গন্তব্যস্থান। ধৰিব পাৰিছে নিশ্চয় আমিনো ক'লৈ আহিছোঁ। ওপৰলৈ উঠি মানে একদম মোৰ ভাগৰ লাগি গৈছে। আচলতে আমাৰ অভ্যাস নাই যে, সেইকাৰণে চাগে। আমি শ্বিলং চেৰাপুঞ্জীলৈ আহিছোঁ। টোটেল 4 দিন লৈছোঁ আমি হাতত। দুদিনকৈ যি পাৰোঁ আৰু এইকেইদিনতে চাম বুলি ভাবিছোঁ। তাৰ কাৰণে এইকেইদিন থাকিবৰ কাৰণে আমি শ্বিলঙৰ মেইন টাউনতে আৰু পুলিচ বাজাৰৰ আশে পাশে এখন হোটেল লৈ লৈছোঁ। এয়া হোটেলৰ ইণ্টেৰিয়ৰটো অকণমান আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। প্ৰয়োজনীয় নথি পত্ৰ আৰু ৰুমবোৰ ঠিক ঠাক কৰোঁতে মেলোঁতে অকণমান দেৰি হয় আৰু সেইকাৰণে অকণমান ৰৈ আছোঁ আমি। আৰু এয়া বিহুৰো আহি ভাগৰ লাগিছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কাইলৈৰ পৰানো মই ক'ত ফুৰিলোঁ, কি কৰিলোঁ, সকলোবোৰ দেখুৱাই আছোঁ ভিডিঅ'ৰ জৰিয়তে। মোৰ ভিডিঅ'বোৰ চাই থাকিব দেই। আজিলৈ আহোঁ, বাই বাই।